নমস্কাৰ প্ৰিয় দৰ্শক, আমি বাস্তৱ জীৱনত বহুত কথা ভাবি থাকোঁ যে জীৱনত আমি আমুক কৰিম তামুক কৰিম, কিন্তু বাস্তৱত জানো আমি সেইবোৰ কৰিবলৈ যিবোৰ কাম কৰিব লাগে সেই কামবোৰ জানো নিয়াৰিকৈ কৰোঁ? কেৱল কল্পনাহে কৰি থাকোঁ, ভাবিহে থাকোঁ। বেছিভাগ সময় ভাবিয়েই কটাই দিওঁ, সময়বোৰ নষ্ট কৰি দিওঁ। জীৱনটোত কিছুমান ডিচিশ্যন লোৱাত যদি ভুল হৈ যায়, কিছুমান বস্তু প্লানিং কৰোঁতে যদি ভুল হৈ যায়, তেন্তে এই ভুলৰ বাবেই আপোনাৰ জীৱনত সফলতা নাহিবও পাৰে। প্ৰিয় দৰ্শক, জীৱনত কিছুমান সৰু সৰু কথা আছে, সৰু সৰু বস্তু, সৰু সৰু নিয়ম, যিবোৰক আমি সৰু সৰু বস্তু বুলি ইগন'ৰ কৰোঁ, গুৰুত্ব নিদিওঁ। যদি আমি সেই সৰু সৰু বস্তুবোৰক, সৰু সৰু নিয়মবোৰক গুৰুত্ব দিবলৈ আৰম্ভ কৰি দিওঁ আৰু সেইবোৰক সঠিকভাৱে লাইফটোত এপ্লাই কৰোঁ, তেন্তে আমি নিশ্চিতভাৱে জীৱনত সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ম। নমস্কাৰ, আপোনালোকে চাই আছে প্ৰদ্যুৎ মটিভাৰ্চিটি। চেনেলটোত যদি আপুনি নতুন, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটোত ক্লিক কৰি থ'ব। এটা কথা জীৱনভৰ মনত ৰাখিব, আপুনি যিমানেই নপঢ়ক, যিমানেই পষ্ট গ্ৰেজুৱেট ডিগ্ৰী নলওক, আপুনি মাত্ৰ এই মই কোৱা 3খন গ্ৰন্থ পঢ়ক। এই 3খন গ্ৰন্থ যদি আপুনি ভালদৰে অধ্যয়ন কৰে জীৱনত, তেন্তে আপুনি সফলতা পাবই, কোনেও ৰখাব নোৱাৰে। সেই 3খন গ্ৰন্থ হ'ল ৰামায়ণ, ভাগৱত গীতা আৰু মহাভাৰত। এই 3খন গ্ৰন্থ ইতিহাসৰ মহান গ্ৰন্থ হিচাপে মনা হয়। গতিকে প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টোত মই ক'বলৈ গৈ আছোঁ যে ৰামায়ণৰ কিছুমান সৰু সৰু ঘটনাৰ পৰা আমাৰ জীৱনত যিবোৰ সৰু সৰু বস্তু, সৰু সৰু নিয়মবোৰক ইগন'ৰ কৰোঁ, সৰু সৰু বুলি সেইবোৰক এৰি দিওঁ, সেইবোৰক শুধৰণি কৰি ল'ব পাৰি। গতিকে বেছি কথা নকৈ ব'লক মূল কথালৈ আগবাঢ়োঁ। প্ৰিয় দৰ্শক, যিকোনো কাম এটা কৰাৰ আগত ভালদৰে ভাবি চিন্তি লোৱাটো বহুত জৰুৰী। এটা সৰু উদাহৰণ, যেতিয়া মাতা কেকেয়ে প্ৰভু শ্ৰীৰামক বনবাসত যাবলৈ বচন দিছিল, আপোনালোকে সকলোৱে জানে। যদি মাতা কেকেয়ে আগতেই ভালদৰে চিন্তা কৰিলেহেঁতেন, তেতিয়াহ'লে প্ৰভু শ্ৰীৰাম কেতিয়াও বনলৈ যাব লগা নহ'লহেঁতেন। ঠিক একেদৰেই ৰাৱণে মাতা সীতাক হৰণ কৰাৰ আগতেই যদি ভাবিলেহেঁতেন, তেতিয়াহ'লে ৰাৱণৰ মৃত্যু নহ'লহেঁতেন। সেয়েহে প্ৰিয় দৰ্শক, কিবা এটা কৰাৰ আগত অন্ততঃ ঠাণ্ডা মগজুৰে 2-3 বাৰ 4 বাৰ চিন্তা কৰক। ভালদৰে বস্তুটো চালি জাৰি চাওক যে যিটো কাম কৰিবলৈ গৈ আছে তাৰ পিছত পৰিণতি কি হ'ব পাৰে। আপুনি চিন্তা কৰিব যে আপুনি কি কৰিবলৈ গৈ আছে, এথিকেলি সেইবোৰ ৰাইট হয়নে, সেইবোৰৰ কি কি প্লাছ পইণ্ট আছে আৰু কোনবোৰ মাইনাছ পইণ্ট আছে, সেইবোৰ আপুনি বাছি উলিয়াওক, চিন্তা কৰক। আমি ডে টু ডে লাইফত এনেকুৱা বহুত কাম কৰি দিওঁ নভবা নিচিন্তাকৈয়ে, আৰু তাৰ ফল পিছতহে ভুগি থাকোঁ। অকণমান স্বাৰ্থৰ কাৰণে, অলপমান খঙৰ কাৰণে আপোনাৰ গোটেই খেলখন, আপোনাৰ গোটেই প্লানিং নষ্ট হৈ যাব পাৰে। গতিকে প্ৰিয় দৰ্শক, যিকোনো এটা কাম কৰাৰ আগত, যিকোনো এটা প্লানিং কৰাৰ আগত অন্ততঃ ঠাণ্ডা মগজুৰে বহুবাৰ ভাবি চাওক, ভাবি ল'ব, যাতে কৰিবলৈ যোৱা কামটো কোনো গৰ্বৰ নহয়। এতিয়া দ্বিতীয় কথাটোলৈ আহোঁ। দ্বিতীয় কথাটো হ'ল যে অলৱেজ হেভ হেল্পিং নেচাৰ। আপুনি সদায় আনক সহায় কৰাৰ মানসিকতা ৰাখক, সদায় কাৰোবাৰ ভাল চিন্তা কৰক, ভাল কৰিবলৈ যত্ন কৰক। প্ৰভু শ্ৰীৰামে যেতিয়া যিকোনো এজনক সহায় কৰিবলৈ সুবিধা পাইছিল, তেতিয়া তেওঁ সেই সুবিধা এৰি দিয়া নাছিল, সহায় কৰিছিল। জটায়ুক সহায় কৰিছিলে, মাতা শবৰীক সহায় কৰিছিলে, সুগ্ৰীৱক সহায় কৰিছিলে, সকলোকে সহায় কৰিছিল। সন্মুখত যিয়েই আহিছিল তেওঁ যেনেকৈ পাৰে তেনেকৈয়ে সহায় কৰিছিল। মানুহেই যদি মানুহৰ কামত নাহে, তেনেহ'লে কি মেচিনৰ কাম আহিব নেকি? উই শুড অলৱেজ হেভ হেল্পিং নেচাৰ। আমাৰ সদায় আনক সহায় কৰাৰ মানসিকতা থাকিব লাগে, আৰু থকাটো উচিত। কি ঠিক, আপুনি যদি আজি কোনোবা এজনক সহায় কৰি থয়, 4 দিন পিছত তেওঁৰ পৰা যদি কিবা আপুনি পায়েই, কিবা যদি লাভেই হয়,
কিবা যদি আপোনাৰ ভালেই হয় তেওঁৰ কাৰণে। এইবাৰ আহোঁ তৃতীয়টো কথালৈ। তৃতীয়টো কথা হ'ল সদায় আপুনি আপোনাতকৈ সৰুজনক ৰক্ষা কৰক। এইটো আমাৰ ৰেছপনচিবিলিটি হয়, আমাৰ ডিউটি। যদি আপোনাৰ লগত পাৱাৰ আছে, যদি আপোনাৰ শক্তি আছে, তেনেহ'লে আপোনাতকৈ জুনিয়ৰবিলাকক, আপোনাতকৈ সৰুবিলাকক আপুনি ৰক্ষা কৰক, হেল্প কৰক। তেওঁলোকক সহায় কৰা মানে, তেওঁলোকক ৰক্ষা কৰা মানে তেওঁলোককো আগুৱাই যাবলৈ সুবিধা প্ৰদান কৰা। কি ঠিক আছে, কালিলৈ কোনোবাই বহুত উন্নতি কৰিব, বহুত বিকাশ কৰিব জীৱনত, কিন্তু আপোনাক জীৱনভৰ মনত ৰাখিব। এইবাৰ আহিছোঁ চতুৰ্থটো কথালৈ। চতুৰ্থ কথাটো হ'ল বি অনেষ্ট ফ্ৰেণ্ড ফৰ এভাৰ। যদি আপুনি কাৰোবাৰ লগত দোস্তি কৰে, বন্ধুত্ব গঢ়ে, তেন্তে সেয়া অনেষ্টলি কৰক, যাতে ইজনে আনজনক চকু বন্ধ কৰি বিশ্বাস কৰিব পাৰে। যেতিয়া সুগ্ৰীৱ আৰু প্ৰভু শ্ৰীৰাম দুয়োজনে সাক্ষাৎ হৈছিল, তেতিয়া সুগ্ৰীৱ বহুত চিন্তাত আছিল, বহুত সমস্যাত আছিল বালিৰ পৰা, কিন্তু প্ৰভু শ্ৰীৰামে সেই সময়ত সুগ্ৰীৱক সহায় কৰিছিল, আৰু পিছলৈ সুগ্ৰীৱেও ৰামক সহায় কৰিছিল। আচলতে আজিকালিৰ বন্ধুত্ব এনেকুৱা হৈ গ'ল যে প্ৰয়োজনবোৰ পূৰণ হৈ যোৱাৰ লগে লগে এৰি থৈ গুচি যায়, আৰু সময়ৰ লগে লগে সলনি হৈ যায়। এইবাৰ আহিছোঁ 5 নম্বৰৰ কথাটো। 5 নম্বৰৰ কথাটো হ'ল যে এটা সম্পৰ্ক কেনেকৈ চলাব লাগে, সম্পৰ্ক এটা, ৰিলেশ্যনশ্বিপ এটা কেনেকৈ নিভাব লাগে। ৰামায়ণখনত এনেকুৱা বহু কাহিনী আছে। সেই কাহিনীবোৰ যদি আপুনি অধ্যয়ন কৰে, সেই কাহিনীবোৰ যদি আপুনি চায়, সেই কাহিনীবোৰক যদি আপুনি গৱেষণা কৰে, তেন্তে আপুনি ভালদৰে জানিব পাৰিব যে সম্পৰ্ক এটা কেনেকৈ চলাই আনিব লাগে। উদাহৰণস্বৰূপে মাতা সীতা। মাতা সীতা এগৰাকী বেষ্ট ৱাইফ আছিল, শ্ৰেষ্ঠ পত্নী, আৰু প্ৰভু শ্ৰীৰাম বেষ্ট হাজবেণ্ড, শ্ৰেষ্ঠ স্বামী। অকল ইমানেই নহয়, শ্ৰেষ্ঠ ৰজা, শ্ৰেষ্ঠ পুত্ৰও আছিল। লক্ষ্মণ আৰু ভৰত, এওঁলোকো বেষ্ট ব্ৰাদাৰ আছিল, শ্ৰেষ্ঠ ভাতৃ। হনুমান বেষ্ট ভক্ত আছিল, শ্ৰেষ্ঠ ভক্ত আছিল, আৰু সুগ্ৰীৱ বেষ্ট ফ্ৰেণ্ড আছিল, শ্ৰেষ্ঠ বন্ধু আছিল। আজিকালি সম্পৰ্কবোৰ মানুহে চলাই নিব নোৱাৰে, বহুত ভেজাল। গতিকে আপোনালোকৰ কোনো ৰিলেশ্যনশ্বিপতো যদি বেমেজালিৰ সৃষ্টি হৈছে, তেন্তে এই কাহিনীবোৰ ষ্টাডি কৰক, এইবোৰ শুনক, পঢ়ক। আপুনি এবাৰ চিন্তা কৰক ভালদৰে যে প্ৰভু শ্ৰীৰাম আৰু মাতা সীতাৰ সম্পৰ্কটো কিমান মজবুত আছিল। মাতা সীতা যেতিয়া জংঘলত আছিল, তেতিয়া প্ৰভু শ্ৰীৰামে কিন্তু কোনো আন নাৰীৰ সৈতে বিবাহ কৰা নাছিল। এইবাৰ আহোঁ 6 নম্বৰৰ কথাটো। প্ৰিয় দৰ্শক, 6 নম্বৰৰ কথাটো হ'ল আপুনি যিমানেই জ্ঞানী নহওক, আপুনি যিমানেই অভিজ্ঞ নহওক, আপুনি যিমানেই বিদ্বান নহওক, যদি আপোনাৰ অহংকাৰ থাকে, গৌৰৱ থাকে, তেন্তে এই দুটা বস্তুৱে আপোনাক নষ্ট কৰি পেলাব। উদাহৰণস্বৰূপে ৰাৱণক চাওক। ৰাৱণ এজন বহুত গুণীজ্ঞানী ৰজা আছিল, পণ্ডিত আছিল, ইয়াৰ উপৰিও তেখেত মহাদেৱৰ ভক্ত আছিল, কিন্তু শেষত গৈ মৰিল কিয়? কিয় মৃত্যু হ'ব লগা হ'ল? কেৱল তেওঁৰ অহংকাৰৰ কাৰণে। চিন্তা কৰকচোন, এনেকুৱা ভক্তৰ জানো এনেকৈ মৃত্যু হ'ব পাৰে? ৰাৱণ ধ্বংস হ'ল অহংকাৰৰ কাৰণে। আপুনি যিমানেই শক্তিশালী নহওক, যিমানেই পণ্ডিত নহওক, যিমানেই গুণী জ্ঞানী নহওক, যিদিনাখনৰ পৰা আপোনাৰ মনত অহংকাৰৰ জন্ম হ'ব, সেইদিনাখনৰ পৰা কিন্তু আপুনি যিমান উঠিবলৈ বিচাৰিলেও আপুনি দিনক দিনে ডুবি আহি থাকিব। মনত ৰাখিব। এইবাৰ আহিছোঁ 7 নম্বৰৰ কথাটো। 7 নম্বৰৰ কথাটো হৈছে হাৰি হাৰি জিকিবলৈ শিকক। জটাই পক্ষীয়ে প্ৰভু শ্ৰীৰামৰ কাৰণে প্ৰাণ ত্যাগ দিছিল, কিন্তু মৃত্যু হ'ল কি হ'ল? জটাই পক্ষীয়ে নিজৰ জীৱনৰ লক্ষ্যত উপনীত হ'ল। সি ভাবিছিল, তাৰ লক্ষ্য আছিল যে যদি প্ৰাণেই যায়, তেন্তে একমাত্ৰ প্ৰভু শ্ৰীৰামৰ কাৰণেহে যাব লাগিব, কেৱল মাত্ৰ ভগৱানৰ কাৰণে।
এতিয়া এইটোক আপুনি মৃত্যু বুলি ক'ব নে অমৰ বুলি ক'ব, সেয়া আপোনালোকে বিবেচনা কৰিব। আমি বাস্তৱ জীৱনত এনেকৈ ভাবি থাকোঁ যে আমি হাৰি গ'লোঁ, আমি জিকিব নোৱাৰোঁ, বাৰে বাৰে হাৰি আছোঁ। কিন্তু এটা কথা মনত ৰাখিব লাগে যে আমি হাৰিও কি বস্তু এচিভ কৰিলোঁ। এইবাৰ আহিছোঁ 8 নম্বৰৰ কথাটো। 8 নম্বৰৰ কথাটো হৈছে, যদি কোনো এটা বস্তুক আপোনাৰ লগত সলনি কৰিব পৰাৰ কেপাচিটি নাই, বা সেই বস্তুবোৰ বা সেই বস্তুটো আপোনাৰ বশত নাই, তেন্তে আপুনি তাৰ ওপৰত ধ্যান নিদিব, আপুনি আপোনাৰ কাম কৰক। যেতিয়া বান্দৰ সেনাই সাগৰত সেতু বনাবলৈ লৈছিল, তেতিয়া গোটেই বান্দৰ সেনা চিন্তিত হৈ পৰিছিল যে ইমান এখন প্ৰকাণ্ড সাগৰ, ইয়াৰ ওপৰত কেনেকৈ সেতু বনাব। কিন্তু তাৰ পিছত যিমান বান্দৰ আছিল সকলোৱে এটা এটাকৈ পাথৰ নি পানীত পেলাই দিলে। সকলোৱে এটা এটাকৈ পাথৰ নি প্ৰভু শ্ৰীৰামৰ নাম লৈ এটা এটাকৈ পানীত পেলাই দিছিল। আৰু তেতিয়া পাথৰবোৰ পানীত নুডুবিছিল, তেতিয়া পাথৰবোৰে পানীৰ ওপৰত সাঁতুৰিব ধৰিছিল। একমাত্ৰ প্ৰভু শ্ৰীৰামৰ নাম লোৱাৰ কাৰণেই এয়া সম্ভৱ হৈছিল। আপোনাৰ বিলিভ পাৱাৰ কিমান, বিশ্বাস কিমান, আপুনি সিমানখিনিলৈকে কৰি এৰি দিয়ক যিমানখিনিলৈকে আপুনি কৰিব পাৰে। আপোনাৰ লগত কৰিব পৰাৰ কেপাচিটি আছে, যিমানখিনিলৈকে আপোনাৰ বশত আছে। পাছলৈ কি হ'ব সেয়া চিন্তা নকৰিব। যিমানখিনিলৈ আপুনি পাৰে, যিমানখিনিলৈ আপোনাৰ বশত থাকে, সেইখিনিলৈ আপুনি কৰি এৰি দিয়ক, আৰু বাকীখিনি ওপৰৱালাৰ ওপৰত এৰি দিয়ক। প্ৰিয় দৰ্শক, ভিডিঅ'টো যদি ভাল লাগিলে এটা লাইক কৰি দিব, কমেণ্ট কৰি আপোনাৰ মনৰ ভাৱ প্ৰকাশ কৰিব। পুনৰ আকৌ এটা নতুন ভিডিঅ'ৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই ভিডিঅ'টোৰ পৰা মই প্ৰদ্যুতে বিদায় লৈছোঁ। ধন্যবাদ।